हेलो व्यूअर्स गुड इवनिंग तो এতিয়া ক্লাস 10 और एक्सरसाइज 3.4 2 और 3 নম্বৰ অংক এই অংকটোত দুটা বেলেগ বেলেগ অংশ আছে দুটাকে যুক্তি আছে অংকবিলাকত দুটাকে শর্ত দিয়া আছে প্রত্যেকটো অংকতে দুটাকে শর্ত দিয়া আছে আমাৰ কাম হ'ব যে আমি প্ৰথম শর্তৰ পৰা এটা সমীকৰণ গঠন কৰিম দ্বিতীয় শর্তৰ পৰা আৰু এটা সমীকৰণ গঠন কৰিম এতিয়া সমীকৰণ দুটা যেতিয়া আমাৰ হাতত আহি যাব তেতিয়া আমি যিকোনো উপায়ে অৰ্থাৎ প্ৰতিস্থাপন নাইবা অপনয়ন বা বজ্ৰগুণন যিকোনো এটা পদ্ধতিৰে আমি এই সমীকৰণবিলাক সমাধান কৰিলে আমাৰ উত্তৰটো আহি যাব এই প্ৰশ্নটো যি সংখ্যাৰ কথা কৈছে এই সংখ্যাটো হল দুটা অংক বিশিষ্ট সংখ্যা এটা আমি প্ৰথমতে জানিব লাগিব যে দুটা অংক বিশিষ্ট সংখ্যা মানে কি এটা তোমালোকে গম পোৱা যে মই ইয়াতে এটা সংখ্যা লিখিলো ধৰা হল 56 ইয়াতে অংক কেইটা আছে দুটা অংক আছে দুটা অংক বিশিষ্ট মই যদি এনে ধরে লিখু এটো এটা সংখ্যা ইয়াতে অংক কেইটা তিনিটা অংক কিন্তু আমাক যি প্ৰশ্ন দিছে ইয়াতে কেইটা অংক বিশিষ্ট সংখ্যাৰ কথা কৈছে দুটা কেইটা অংক বিশিষ্ট দুটা তেতিয়া হলে দুটা অংক বিশিষ্ট সংখ্যা হলে ইয়াৰ একক থাকে আৰু লগতে কি থাকে দহক থাকে কি না থাকে গতিকে আমি প্রথম যেটো আমার কাম হবো হেতু হল আমি প্রথমতে লিখিম ধরা হল সংখ্যাটোৰ এককৰ স্থানৰ অংক x দহকৰ স্থানৰ অংক y অংক কি y এটা একক স্থানত যদি x থাকে আৰু দহকৰ স্থানত যদি কি থাকে y থাকে তেতিয়াহলে সংখ্যাটো কি হ'ব হেতু এক নম্বৰ কথা এটাকে সংখ্যাটো হ'ব এটাকে এটাকে সংখ্যাটো হ'ব এইটোহে নিৰ্ণয় কৰিব পৰাটো ডাঙৰ কথা এককৰ ঘৰত কি আছে x দহকৰ ঘৰত কি আছে এতিয়া মোক কোৱা সংখ্যাটো কি হ'ব সংখ্যাটো হ'ব যি দহকৰ ঘৰত আছে তাৰ লগত 10 পূৰণ দিয়া 10y + x এইটো হল আটাইতকৈ ডাঙৰ কথা যেটো হল সংখ্যাটো এইটো বুজি পাব লাগিব এইখিনি বুজি পাইছা না নাই যদি মই দহক আৰু একক যদি হলাই দিলু হয় মই যদি ধৰিলু হয় ধৰা হল একক স্থানৰ অংকটো y দহক স্থানৰ অংকটো x তেতিয়াহলে সংখ্যাটো কি হলে হয় 10x + y তেতিয়াহলে হলে হয় 10x + y ধৰা হল দহকটো আগত লিখি দিও তোমালোকে দহকটো আগত লিখিব পাৰা ধৰা হল দহক স্থানৰ অংক একক স্থানৰ অংক নে এইদৰে মুখস্থ কৰিবা নেকি মুখস্থ কৰাৰ কোনো দৰকাৰ নাই ই যদি এটা মূল কথা হল ই যদি একক হয় ই যদি কি হয় দহক হয় তেতিয়াহলে সংখ্যাটো কি হ'ব 10y + x এটা আমাৰ বুজিব লাগিব আকৌ অংক দুটাৰ স্থান হাল হলনি অংক দুটাৰ স্থান হাল হলনি কৰিলে নতুন সংখ্যাটো হ'ব যে অংক দুটাক হলনি কৰি দিয়া হৈছে তেতিয়াহলে নতুন সংখ্যাটো কি হ'ব নতুন সংখ্যাটো হ'ব 10x + কি y তেতিয়াহলে ইয়াতে সংখ্যা কেইটা হল এটা হল অংক দুটা যেনেকৈ আছে তেনেকৈ ৰাখিলে এইটো আকৌ অংক দুটাক হাল হলনি কৰিলে এইটো সংখ্যা পোৱা যাব এটাকে প্ৰথম শৰ্ত প্ৰথম কি মতে শর্ত মতে আমি জানো যে এনে এই ধৰণৰ অংকবিলাকত দুটা দুটাকে কি থাকিব শর্ত দিয়া থাকিব প্ৰত্যেকটো শর্তৰ পৰা এটা এটা কি হ'ব সমীকৰণ হ'ব এটা প্ৰথম শর্তত কৈছে যে অংক দুটাৰ সমষ্টি মানে একক আৰু দহক এই অংক দুটাৰ সমষ্টি কিমান 9 আমি সমীকৰণ কি লিখিলো 1 আকৌ দ্বিতীয় শর্ত মতে দ্বিতীয় শর্তত কৈছে যে এই যে যি সংখ্যাটো আগৰ যি সংখ্যাটো আছিল
এই সংখ্যাটোৰ কেইগুণ লোৱা 9 গুণ লোৱা আৰু ইয়াৰ অংক দুটা খাল হলনি কৰি যি সংখ্যাটো পোৱা গ'ল এই সংখ্যাটো পোৱা গ'ল অংক দুটা খাল হলনি কৰি এই সংখ্যাটো পোৱা গ'ল হয়নে এই আগৰটোৰ 9 গুণ আৰু বৰ্তমানৰ কেইগুণৰ সমান কৈছে 2 গুণৰ সমান কৈছে এইখিনি কথা বুজি পাইছো কি নাই এইটো মেইন বস্তু এইখিনি বুজি পাব লাগিব এইটো হল আগৰ সংখ্যা পুৰণা সংখ্যাটোৰ 9 গুণ নতুনকৈ পোৱা সংখ্যাটোৰ 2 গুণৰ কি সমান এটা ইয়াৰ পৰা আমি কি কৰিম 9 পূৰণ হয়না 90 হ'ব 90y প্লাস 9x 20x plus 22y sorry plus qy 2y এতিয়া আৰু অলপ ওপৰৰ পৰা মুছি দিম এতিয়া ইয়াতে 90 টা কি আছে y আছে এফালে দুইটা না এফালে না 88 কি y এইটো এফালে না ইয়াক এফালে আনি পেলোৱা তো মাইনাস হ'ব 9 ৰ পৰা মাইনাস যদি 20 টা গুছি যায় মাইনাস কি হ'ব 11x is equal to 0 এতিয়া আমি কি কৰিম 11 ৰে হৰণ দিম এটো হ'ব 8y minus x is equal to কি সমীকৰণ 2 তে মই কোৱা ধৰণে হৈছে গুটেইটো অংকত আমি দুটা কি পাইছো শর্ত আছে দুটা শর্তৰ পৰা দুটা সমীকৰণ আহিছে সমীকৰণ 1 এটো সমীকৰণ 2 এতে এই সমীকৰণ 1 আৰু 2 আমি আমাক যি উল্লেখ কৰি দিছে আমাক মেনশন কৰি দিছে নিৰ্দেশ দি দিছে যে আমি এইটো কি পদ্ধতিত সমাধান কৰিব লাগে গতিকে আমি বেলেগ পদ্ধতিত আৰু চেষ্টা নকৰো আৰু অপনয়ন পদ্ধতি কি অংকবিলাক কেনেকৈ কৰা হয় অপনয়ন পদ্ধতিত ইয়াৰ বাবে মই বেলেগ এটা ভিডিও অতি শীঘ্ৰে বনাম গতিকে হেতু ভিডিও চালে অপনয়ন পদ্ধতি গুটেইখিনি বুজিব পৰা যাব এতিয়া কথা হল এইটো সমীকৰণ 1 এইটো সমীকৰণ কি সমীকৰণ 1 আৰু 2 আমি কি কৰিম যোগ কৰিম কিয় যোগ কৰিম এফালে চোৱা এতে কি আছে x প্লাস x কেৱল x নহয় প্লাস x ইয়াতে কি আছে মাইনাস x গতিকে প্লাস x আৰু মাইনাস x গতিকে আমি যদি যোগ কৰি দিও এই প্লাসে মাইনাসে কি হ'ব কেনসেল যাব গতিকে আমি সেই কাৰণে যোগ কৰিছো আৰু সেই বুলি সব অংকই কিন্তু যোগ কৰিব নালাগে আকৌ তোমালোকে এনেকৈ যদি ভাবি লোৱা যে সমীকৰণ এটা সাৰে এটা 1 বনায় আকৌ সমীকৰণ কি বনায় 2 বনায় তাৰ পিছত 1 আৰু 2 কি দিয়ে যোগ দিয়ে হেনকুৱা কোনো কথা নিয়ম নাই ইয়াতে মানে যেনেকৈ যি অংকত যেনেকৈ দিয়া আছে সেই হিচাপে আমি আগবাঢ়ি গৈছো গতিকে আমি এটা যোগ কৰিলে x নোহোৱা হ'ব আমি যোগ কৰি দিও 8টা আৰু এটা 9টা কি হল y হল x কেনসেল গল 9 আৰু 0 9 y ৰ মান কি হ'ব 9 ৰ ভিতৰত কেইবাৰ একবাৰ কাৰ মান ওলাইছে y ৰ মান এতিয়া আমাক বাকি আছে কাৰ মান ওলাব x দুটা চলক যে x মানে কি আছে হেতু কোৱা একক স্থানাঙ্ক x মানে একক আৰু y মানে দহক আমাৰ দহকটো অলৰেডি ওলাই গৈছে হয় না নহয় তো y ৰ মান উলিওৱাৰ পিছত এতিয়া আমাৰ বাকি থাকিল x ৰ মান কোনটো সমীকৰণৰ সহায় ললে আমি x ৰ মান হুনকালে উলাব পাৰিম হেতু হল আমাৰ আসল কথা গতিকে আমি 1 নম্বৰ ইমপ্লাইজ দি দিও 1 ইমপ্লাইজ 1 ত কি আছে x plus y ৰ মান কি 1 is equal to 9 এতিয়া x equal to 9 ৰ পৰা 1 গুছি গলে কি হ'ব 8 হ'ব কি হ'ব 8 এতিয়া এককৰ ঘৰত কি এতিয়া আমি বুজি পালো যে একক মানে 8 হল আৰু দহক মানে কি হল 1 হল এটাকে সংখ্যাটো কি হ'ব এটাকে সংখ্যাটো হ'ব সংখ্যাটো নিৰ্ণয় সংখ্যাটো কি আছিল চোৱা 10y plus x এটো নাছিল নেকি সংখ্যাটো হ্যাঁ এই সংখ্যাটো মানে এটো নাছিল নেকি আমি যে একক লিখিছো
তাৰ তলত দহক লিখিছো, তাৰপিছত কি লিখিছো সংখ্যা, এইটো ইয়াতে বহাই দিলে সংখ্যাটো ওলাই যাব। এতিয়া ইয়াতে ভ্যালুটো বহাই দিয়া 10 ইনটু y, y এর মান 1 প্লাস কি 8, 10 ইনটু 1 মানে 10 হবে ইয়াত, 10 প্লাস 8 ইজ ইকুয়াল টু 18। নির্ণয় সংখ্যাটো কিমান 18।